হেল্ল' বন্ধুসকল, আজি আমাৰ জ্বালামুখী 300 খণ্ড হ'ব, গতিকে কেকটো ৰেডি কৰাই থৈছোঁ। আপোনালোকে চাই লওক। ইয়াৰ পৰা আপোনালোকৰ আশীৰ্বাদৰ কাৰণে ইমানখিনি আগবাঢ়িলোঁ। গতিকে পোনাই ইফালে আমাৰ ৰেডি কৰি আছে, এইফালে অকণমান আন্ধাৰ হ'ব পাৰে তথাপি। তাৰপাছত এইফালে আছে অভিজিত, সিও ৰেডি কৰা আছে। আৰু এইফালে আছে আমাৰ জ্বালামুখী, মই চাই আছোঁ দেই। আৰু এইফালে আছে আমাৰ কৰ্তাবিন্নী তথেন্নী আৰু বাপু জয় বহুত দিনৰ মূৰত। কি ক'ব? কি ক'ম, এইটো তোমাৰ চেনেলটো নে? মোৰ চেনেলটো। মই অসমৰ দৰ্শকক এটাই অনুৰোধ কৰিম, বলেনৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু তেওঁক মৰম চেনেল দিয়ক। নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিবই লাগিব, তেতিয়াহে তেওঁ ভিডিঅ'সমূহ চাব পাৰিব। আৰু বলেন আমাৰ লগত প্ৰথমৰ পৰা জড়িত জ্বালামুখীৰ লগত। তেওঁ এক অন্যান্য কেৰেক্টাৰ বুলি ক'ব লাগিব, যি কেৰেক্টাৰটোক অসমৰ দৰ্শকে শদিয়াৰ পৰা ধুবুৰীলৈ আঁকোৱালি লৈছে। সেই দীঘেলী তথা বলেনে আমাৰ এক মুখ্য চৰিত্ৰৰ ভূমিকা গ্ৰহণ কৰিছে জ্বালামুখীত। আশা কৰিম তেওঁ আৰু আগুৱাই যাওক আৰু তেওঁৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, তেওঁক মৰম দিয়ক, যাতে তেওঁ আৰু আগুৱাই যাব পাৰে। আৰু এইখিনিতে প্ৰেমেশ্বৰ বাপু জোৱাই বহুত দিন নাছিল, বহুত দিন বিৰতিত আজি আহিছে। আহি হুলস্থুল পৰিৱেশ আৰু অলপমান, গতিকে ভাল লাগিব আৰু মাজে সময়ে আহিলে। গতিকে তেখেতো ব্যস্ততা, যিহেতু স্কুলত কৰ্মৰত। গতিকে কিবা ক'ব, কেনে ব্যস্ততা স্কুলত? স্কুলত লকডাউনৰ পিছত এতিয়া স্কুলবোৰ খুলিছে বাৰু, সেইটো হয়। মেট্ৰিকো আহিব ফেব্ৰুৱাৰীৰ 12-13 মানত হ'ব। আমি আশা কৰিছোঁ তেনেকুৱা তাৰিখতে হ'ব। ল'ৰা ছোৱালীক এতিয়া আমি পঢ়াব লগা হৈছে বেছিকৈ, যিহেতু লকডাউনৰ কাৰণে পঢ়াবোৰ সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল। আমি সম্পূৰ্ণ ব্যস্ত হৈছিলোঁ। আমি শিক্ষকখিনিয়ে আচলতে আমি মানৱ সম্পদ গঢ় দিয়াৰ কাৰণে য'ত পৰণাস্তি চেষ্টা কৰোঁ, যত্ন কৰোঁ। আমি সেয়ে জ্বালামুখীত মই সময় দিব পৰা নাছিলোঁ। আজি সময় দিলোঁ। আজি সময় নিদিলেও নহ'ব, কাৰণ আমাৰ জ্বালামুখীয়ে 300 খণ্ড অতিক্ৰম কৰিব আজি। আৰু তেনেকুৱা এটা অনুষ্ঠানত যদি মই নাথাকোঁ, নিজকে গৌৰৱ অনুভৱ কৰোঁ থাকি কিনে। সেইকাৰণে এই অনুষ্ঠানটোত হাজাৰ কাম বন কাটি কৰি হ'লেও মই তথাপি আপোনাৰ দৰ্শকে বহুত মিছ কৰি আছে। আজি আহি গৈছে আৰু মাজে মাজে আহিব বুলি মোৰ আশা থাকিল। এতিয়া বিশেষ নকওঁ বাৰু, কেকটোৰ অকণমান সুন্দৰ পৰিৱেশ এটা দেখাই লওঁ আপোনালোকক। আপোনালোকেও কৈ থাকে আমাক নামাতিলে, আমাক নামাতিলে। ইয়াৰ পৰা দেখাই দিছোঁ। জ্বালামুখী হিপি ভৰে, জ্বালামুখী হিপি ভৰে। আমাৰ যিহেতু আমাৰ কেমেৰাত আছে আমাৰ অভি, গতিকে সি আহিব পৰা নাই, গতিকে তাকো খুৱাই দিছোঁ অকণমান মৰমতে। গতিকে সি কষ্ট কৰি আছে এইখিনি মাংস মৰম মাংসহে খুৱায়। আচলতে পোনাই আমাৰ কাৰণে কষ্ট কৰে, কিন্তু কেমেৰাত থাকে আৰু অন্যান্য কিছুমান কামো কৰে। কৰি উঠি ভিডিঅ' এডিট কৰি পেলাই আপলোড দিয়াটো। গতিকে সি এটা ৰঙা ফুট লওক আমাৰ পৰা, এই আশীৰ্বাদ বুলি ভাবিছোঁ। জ্বালামুখী এটা দীঘলকৈ ফুট লওক, ফুৰফুৰি নিজে আগুৱাই আহিছে। তই যে বতা পাখি লাহেকে দিম, ক'ত ভাবিছোঁ ভেকচিনে খালি কি জোৰকে দিছে, ইমান জোৰকে কথা পাতি ভেকচিন দিছে। আৰু ভেকচিন সকলোৱে লওক দেই। আমি সেইটো কমেডি টাইপতে কৰি দেখাই দিছোঁ। আমি নিজেও লৈছোঁ, দুটাকৈ লৈছোঁ বাৰু, আৰু ইয়াতো ল'লোঁ শ্বুটিং টাইমতো। তথাপি আপোনালোক সকলোৱে লওক, ভেকচিন দিব আহিলে পলাই নুফুৰিব, ধুনীয়াকৈ লওক। শ্বুটিং টাইমত যিটোৱে ভেকচিন সেইটো অভিজ্ঞতা মোৰ চব মানুহৰ হৈ আছে যে ভেকচিন ল'লে বেমাৰ হ'ব, কিন্তু সেইটো একেবাৰে নহয়। গতিকে আপোনালোক সকলোৱে সুস্থ থাকক, ভেকচিন লওক আৰু অলপমান নিয়ম নীতি মানি চলক, এনেকৈ থাকক। আৰু কৰোণাই আমাক এইবিলাক শিকালে দেই। বিশেষকৈ কৰোণাই আমাক যে ইমান ঠেকত সোমাইছে, মন প্ৰাণ একেবাৰে চব আৰু স্তব্ধ হৈ গৈছে। গতিকে কৰোণাৰ কাৰণে আমি হয়তো আজি জ্বালামুখী কৰি থাকিলোঁ, সময়ো পালোঁ। গতিকে এইখিনি আগবাঢ়িলোঁ, 300 এপিছড হ'লোঁ। খুব ভাল লাগিলে। আপোনালোকৰ আশীৰ্বাদৰ কাৰণে হৈছে আৰু তথাপি আৰু আগলৈ আশীৰ্বাদ কৰি থাকিব। এনেকৈ কৰি যাম আৰু যিমান পাৰোঁ চেষ্টা কৰিম। এতিয়া 300 খণ্ড এপিছড হ'ল বাৰু, 300। তাৰপিছতো যদি আৰু আপোনালোকে বিচাৰে বা আমিও কৰি ভাল পাওঁ, তেতিয়াহ'লে আমি কৰি যাম। আৰু আমাৰ কাম যিহেতু এইটো সময় নোহোৱাৰ মাজত হ'লেও কৰি যাম। আৰু ব্যস্ততা গমেই পাইছে, সকলোৱে লগ পাইছে। আৰু বিশেষকৈ বহুত ভাল লাগিছে, এইকেইটা দিন মই নলবাৰীত থাকি
খুব মানুহে চাইছে মানে আমাক দেখিলে গম পাইছে যে এইটো দীঘেলী আহিছে জ্বালামুখীত আপুনি জ্বালামুখীত দীঘেলী না এনেকৈ কৈছে ভাল লাগিছে যে মানুহখিনি চাইছে আৰু গতিকে সেনেকৈ চবেই চাওক গতিকে সেইখিনিয়ে ক'ব লগা সেইখিনি আৰু মৰম আশীৰ্বাদ দিয়ক সেইখিনি আজি আমাৰ তিনিশকান্ত উপলক্ষে চব উপস্থিত আছো কিন্তু বিশেষ ব্যক্তি এজন নাই ফুৰি চবেই চিনি পায় ঘূৰি আচলতে কৰ্মত ব্যস্ত আছে গতিকে তেখেত আমাৰ ইয়াত উপস্থিত থাকিব পৰা নাই গতিকে তেওঁ যিহেতু কৰ্মব্যস্ত আহিব ছুটি পালে আহি আকৌ ভিডিঅ' কৰিব কিন্তু এতিয়া যিহেতু চব খোলা হৈছে আগৰ পৰা বহুত বন্ধ কালেতো এতিয়া খুলিছে যাতে এতিয়া কৰক কাম আমিও সেইটো বাধা কৰা নাই তাৰে মাজতে আহি কৰিব কিন্তু আজি নাই কাৰণে মিছ কৰিছোঁ গতিকে ভুৰভুৰিৰ কাৰণে অকণমান ফোট মই নিজৰ তাত লগাই লৈছোঁ এইটো ভুৰভুৰি আৰু পোনা অকণমান লগাইছে এইটো ভুৰভুৰি এইটো লৈছে ভুৰভুৰি ভুৰভুৰিৰ নামতে ভুৰভুৰি বাইদেউ হয়নে নহয় এতিয়া হৈ গ'ল আমাৰ থাকে সদায় আমি গটাকে লাল চাহ খাওঁ আজি কিন্তু আমি গটাকে গাখীৰ চাহ চিঙৰা মিঠাই আছে আৰু বুনিয়া ভুজিয়া কেকটো থাকিলে অলৰেডি আৰু তুমি লোৱা চিঙৰাটোতো আছেই এইটোৱে